আৰু গাইছ এইখন হৈছে জন ভলভো। এইখনৰ দাম হৈছে 1 কোটি টাকা। বেয়া লাগছে না ভাল লাগছে গাইছ, জানাবেন কমেন্ট করে। এটা 5টা। আৰু গাছ আহি গ'লে মোৰ জন ভলভো 8:30 হ'ব দিয়া। আৰু এতিয়া মই উঠি যাম আৰু ডাইৰেক্ট গুচি যাম। বাপৰে বাপ, খালিয়ে খালি। Ladies and gentlemen, are you ready? এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু গাইছ আজি মই গৈ আছোঁ মানে বহুত দিনৰ পাছত, মানে মোটামুটি 1 বছৰ মানে হ'ব। আজি মই যাম অলপ মানে গুৱাহাটী অলপ ফুৰি আহোঁ কামাখ্যা মন্দিৰলৈ। তো যিহেতু মানে মই প্ৰত্যেক বছৰে যাওঁ, কিন্তু এইবাৰ যোৱা নাই। তো যিহেতু আজি মই সময় পাইছোঁ, আজি যাম। আৰু আপোনালোকক দেখাম কিহেৰে মই গৈ আছোঁ, কিহেৰে নাই। আৰু এটা মই একদম মানে তিনিচুকীয়াৰ পৰা আহিলোঁ আৰু জাষ্ট চুলি দাড়ি কাটি কিনে এতিয়া গা পা ধুই কিনে আৰামকৈ ওলাম আৰু মই ৰাতি 8:30 মোৰ জন ভলভো চুপাৰখন আছে। আৰু এতিয়া যাম অলপ এটিএমৰ পৰা অলপ মাল চাল ওলাই ল'ম, তাৰপাছত আহিম গা পা ধুম আৰু একেবাৰে ওলাই মেলি যাম। তো গাইছ চাই থাকক কিমান কি মই আপোনালোকক চবতে কৈ আছোঁ। আৰু গাইছ এটিএমৰ পৰা আহি গ'লোঁ একদম আমাৰ বেজান এটিএমৰ পৰা। আৰু এতিয়া ঘৰ যাম, গা পা ধুই মেলি একদম পূৰা ফ্ৰেছ হ'ম, চুলি দাড়ি কাটি আহিলোঁ। তাৰপাছত একদম ওলাম গুৱাহাটী জন ভলভো একদম চুপাৰত। আৰু আপোনালোকে চাই থাকক জন ভলভোৰ মজাটো কেনেকুৱা। আৰু গাইছ ৰেডি হৈ গ'লোঁ গুৱাহাটী যাবলৈ। এতিয়া টিপটপ, এতিয়া ওলাই যাব লাগিব গুৱাহাটী। পূৰা গা পা ধুই ৰেডি। আৰু এতিয়া যাম লাহেকৈ তিনিচুকীয়া, তিনিচুকীয়াৰ পৰা চুপাৰ উঠিম আৰু আপোনালোকক দেখাই আছোঁ। আৰু গাইছ এই পাই গ'লোঁ একদম তিনিচুকীয়া। আৰু একদম কি ক'ম, বৰষুণ আহি আছে আৰু একদম বৰষুণ মাজে মাজে গৈ আছোঁ। আৰু গাইছ এইখন হৈছে আমাৰ তিনিচুকীয়া চহৰ। যিহেতু মানে বহুত বৰষুণ দিছে, তো সেইকাৰণে অলপ মানে সোনকালেই ওলাই আহিলোঁ। এইখন আমাৰ তিনিচুকীয়া টাউন। আৰু গাছ আহি গ'লে মোৰ জন ভলভো 8:30 হ'ব দিয়া। আৰু এতিয়া মই উঠি যাম আৰু ডাইৰেক্ট গুচি যাম। বাপৰে বাপ, খালিয়ে খালি। আৰু গাইছ এনেদৰে 8:30 হ'বলৈ হ'ল। আৰু আমাৰ জন ভলভো লাহে লাহে ওলাই গুচি গ'ল। আৰু এতিয়া লাহে লাহে আমি গৈ আছোঁ গুৱাহাটীৰ ফালে। যিহেতু বৰষুণ বতৰ, বাছখন ওলাই আছে আৰু আমি গৈ আছোঁ। আৰু গাইছ চাই থাকক ভিডিঅ'টো, কিমান কি পাব আপোনালোকক দেখুৱাই আছোঁ। বাই বাই তেনে তিনিচুকীয়া টাউন। এতিয়া গৈ থাকোঁ আমি ন চবেই। চাই থাকক ভিডিঅ'টো। এইখনেই হৈছে আমাৰ তিনিচুকীয়া টাউন। আৰু ইয়াৰ পৰাই ওলাই আহিলোঁ আমি গুৱাহাটী যাবৰ বাবে যাত্ৰা। চাই থাকক গাইজ ভিডিঅ'টো, পূৰা ধুনীয়া মজাকৈ হ'ব। আৰু বন্ধুসকল আহি পাই গ'লোঁ ডিমৌ ধাবা। এইখন চাইছে আপোনালোকে, ডিমৌ ধাবা। যিহেতু আমাৰ চুপাৰখন ইয়াত লগালে, যিহেতু জন ভলভো যিকোনো এইখন মানে AC বাছ হৈছে, মানে একো ট্ৰাবল নহয়। আৰু এইখনেই হৈছে ডিমৌ ধাবা। ইয়াত ৰুটি পৰঠা ভাত সকলো পোৱা যায়। তো মই ইয়াত ৰুটি চুটি খাই উঠিলোঁ বাছত। উঠি মেলি এতিয়া গাড়ীখন লাহেকৈ বেক কৰিছে। বেক কৰি ওলাই মেলি যাবলৈ ধৰিব এতিয়া। গৈ থাকোঁ লাহে লাহে এনেদৰেই, যিহেতু মানে বৰষুণটো একদম তামাম দি আছে। এখন গ্লাছটো যিহেতু মানে বন্ধ থাকে, একো গম নাপায় বাহিৰৰ পৰা। মই একো মাতো শুনিব নোৱাৰোঁ। ভিতৰত একদম মানে পূৰা AC চলি থাকে। বেছি AC বতাহটো খোৱাটোও বেয়া, মানে বেছি অভ্যাস নাইতো AC খোৱা সেইবাবে। আৰু গাইছ এতিয়া গৈ থাকোঁ গুৱাহাটীৰ সন্মুখলৈ। তো গাইছ চাই থাকক ভিডিঅ'টো আগলৈকে। আৰু গাইছ ৰাতিপুৱা বাজিছে এতিয়া 5:30। আৰু এতিয়া পালোহি নগাঁও। যেতিয়া চাইছে আপোনালোকে, গ্লাছখন নগ'লে নহ'লে মই বাহিৰ ফালৰ পৰা অলপ ওলাই কিনে দেখাল হয় আপোনালোকক। যিহেতু পাইছোঁ এতিয়া নগাঁও, নগাঁৱৰ পাছত পাম গুৱাহাটী। আৰু গাইছ যিহেতু নগাঁও পাৰ হৈ অলপ মানে এইফালে পাৰ হওঁতে একদম চাইছোঁ এখন মানে বৰষুণ মানে পূৰা একদম কেনেকৈ ডাবুল দিছে। এইফালে পূৰা আন্ধাৰ কৰি দিছে একদম। চাইড চাইড পূৰা ডাৱৰখনেৰে বগা মানে পূৰা তামাম বৰষুণ দিছে। বাছ নগাঁওলৈকে এইফালে বৰষুণ দিছে, আমাৰ এইফালেতো ক'বই নালাগে আৰু। গাইছ এতিয়া পাৰ হৈ আছোঁ যোৰাপাট পাহাৰ টাৰ্ণিংকেইটা। যিহেতু মানে আপোনালোকে গৈছে যদি গম পাবই, টুইষ্টি ইমান মানে পাহাৰকেইটা আছে, যোৰাপাটৰ পাহাৰকেইটা। এই চাওক যোৰাপাটৰ পাহাৰ টাৰ্ণিংকেইটা, যিহেতু মানে বহুত খাতৰা আছে।
এখন পার হয়ে আমি পাই যাম ডাইরেক্ট গুৱাহাটী। বহি বহিও আমনি লাগি যায়। আৰু গাইছ আপোনালোকে যদি তিনিচুকীয়াৰ পৰা এই জন ভেলভত যদি আপোনালোকে আহিব খোজে গুৱাহাটী, তেনেহ'লে আপোনালোকক লাগিব 1000 টকাৰ টিকেট। যেহেতু মানে যোৱাবাৰ আছিলে 900 টকা, এইবাৰ মানে আকৌ 30 টকা বাঢ়িলে, 1000 টকা মানে পুৰা ফিক্স এইটো। আৰু গাইছ আহি পাই গ'লো এতিয়া খানাপাৰা, আৰু এতিয়া পুৰা ৰ'দ দিছে আৰু এইফালে ওলাইছে পুৰা কুঁৱলী। মানে গুৱাহাটী একদম মানে ফাটাফাটি একদম পুৰা ৰ'দে দি আছে আৰু বৰষুণ তেনেকুৱা নাই। আহি পাই গ'লো ISBT, আৰু এতিয়া একদম পুৰা ফ্ৰেছ হৈ গ'লো। ফ্ৰেছ হৈ মেলি এতিয়া ওলাম কামাখ্যা মন্দিৰ, আৰু আপোনালোকক দেখুৱাই আছোঁ কামাখ্যা মন্দিৰ বহুত কিমান ফুৰিব পাৰোঁ আপোনালোকক দেখাই আছোঁ, চাই থাকক। আৰু গাইছ এইখন হৈছে গুৱাহাটীৰ ISBT বাছ ষ্টেণ্ড। মানে যিহেতু সকলো জেগাৰ পৰা মানে বাছ ইয়াৰ পৰাই চাপ্লাই হয়। আপোনালোকৰ তিনিচুকীয়া, জাগনমাৰীৰ, এইফালে অৰুণাচল, তেজু, চেজু, শিলিগুৰি, শিলচৰ, মানে সকলো জেগাত কামাখ্যা মন্দিৰ শ্বৰ্টকাট হ'ব, এইফালে দিয়ে যাম। সব লগে মানে এফালদি ৰাস্তাটো যাম না বহুত দূৰ হ'ব। এফালদি মানে অলপ ওচৰ হ'ব, কিন্তু ৰাস্তা স্পিড ব্ৰেকাৰ কিবা কিবি পালে আৰু হ'ব একো নাই। ইয়াৰ পৰা দাদা কামাখ্যা মন্দিৰ কিমান কিলোমিটাৰ? আপোনাৰ 18-20 কিলোমিটাৰ। 18-20 কিলোমিটাৰ। 18-20। মই যোৱা বছৰতে অহা আৰু নাই। আপোনাৰ এনে ঘৰ? মোৰ ঘৰ তিনিচুকীয়াত। তিনিচুকীয়া। প্ৰত্যেক বছৰ আহি থাকোঁ তো ফুৰিবলৈ, সেইকাৰণে মানে সেইকাৰণে যাওঁ আৰু। চলো কামাখ্যা মন্দিৰ। আৰু গাইছ এনেদৰে গৈ আছোঁ একদম কামাখ্যা মন্দিৰলৈ। যিহেতু মানে এইখন নতুন এপে বোলে, লগ্নে বেছি দিন হোৱা নাই, 20 দিনমান হৈছে। আৰু গাইছ সেয়া চাইছে একদম মানে গুৱাহাটীত যিহেতু মানে গাড়ী এবাৰ ৰখিলে মানে পুৰা জাম হৈ যায়। এইফালে আপোনালোকে চাইছে পুৰা একদম মানে ফালে এবাৰ এইফালে বনি আছে পুৰা, আৰু এইফালে খুঁটাকেইটা ইমান ডাঙৰ ডাঙৰ গোল হ'ল এইফালে পুৰা। আৰু জামৰ পৰা অলপ ওলালোঁ, আৰু এতিয়া গৈ আছোঁ একদম কামাখ্যা মন্দিৰ ফালেদি। আৰু একদম মানে আৰু ড্ৰাইভাৰটো পুৰা একদম দবাই আছে, যিহেতু মানে নতুন গাড়ী পাইছেতো পুৰা দবাই আছে। আৰু গাইছ আপোনালোকে যদি গুৱাহাটীৰ পৰা আহে ক'ৰবাত ফুৰিম বুলি ক'লে, তেনেহ'লে আপোনালোকে গোটেই দিন তেনেকুৱা অটো চটো একদম ৰিজাৰ্ভ কৰিলেও হ'ব, বা উবেৰ গাড়ীখন থাকে, উবেৰ গাড়ীকেইটা ৰিজাৰ্ভ কৰিলেও হ'ব। মানে গোটেই দিন আপোনালোকক চব জগাই জগাই ফুৰাই দিব, কিমানকৈ আপোনালোকক পোচায় সিমানটো দি মেলি ৰিজাৰ্ভ কৰি ল'লে হ'ল। যেনেকৈ মই এইটো মানে দুটা জেগাত লগাই কিনে ফুৰিম বুলি তাক ৰিজাৰ্ভখন কৰিলোঁ কামাখ্যা মন্দিৰ, তাৰপাছত দীঘলী পুখুৰী পাৰ, যিহেতু মানে মোৰ পৰা ল'লে 850 টকা দুটা জেগাত ফুৰাবৰ কাৰণে, আৰু ডাইৰেক্ট এৰি দিব লাষ্ট য'ৰ পৰা আনিছিলে মোক তাৰ পৰাই মানে এৰি দিব ISBT লৈকে। আৰু গাইছ লাহে লাহে এতিয়া গৈ আছোঁ, উঠি আছোঁ পাহাৰ ফালে কামাখ্যা মন্দিৰলৈ। আৰু গাইছ যিহেতু মোক অটো নমালে, আৰু এতিয়া মই গৈ আছোঁ খোজকাঢ়ি দি কামাখ্যা মন্দিৰ। আৰু গাইছ এতিয়া মোৰ পূজা চূজা একদম বজাৰ হৈ গ'ল, এতিয়া যাম মই মন্দিৰলৈ আৰু পূজা চূজা কৰি আহিম, আৰু আকৌ ওলাই যাম। মোৰ ফাইনেলি পূজা চূজা কৰা হৈ গ'ল, আৰু এতিয়া ওলাম, এতিয়া ওলাই কিনে যাব লাগিব। মানুহ চব ফালে একদম চব একদম এইখন আছে কামাখ্যা। আৰু গাইছ মোৰ পূজা চূজা কৰা যিহেতু মানে হৈ গ'ল, আৰু আপোনালোকক এবাৰ দেখুৱাই দিছোঁ চৌপাশটো একদম মানে কামাখ্যা মন্দিৰৰ। সেয়া চাওক পুৰা ধুনীয়াকৈ, মানে যিহেতু মই 8-10 বছৰ মানে অহা নাই, আৰু এইটো বছৰত আহিছোঁ। যোৱা বছৰ গৈছিলোঁ তো মই আপোনালোকৰ উমানন্দ মন্দিৰলৈ গৈছিলোঁ। তেতিয়া গাইছ হৈ গ'ল পূজা, ওলাম এতিয়া। এতিয়া কামাখ্যা মন্দিৰত পূজা কৰা, এতিয়া ডাইৰেক্ট যাম দীঘলী পুখুৰী পাৰ। তাত আপোনালোকক দেখুৱাই আছোঁ কিমান কেনেকৈ কি আছে পাৰ্কটো, কিমান কি নাই চব আপোনালোকক দেখুৱাই আছোঁ। আৰু গাইছ এয়া কামাখ্যা মন্দিৰৰ একদম ওপৰৰ ভিউ পইণ্ট, এয়া চাওক গোটেই গুৱাহাটী টাউনখন ইয়াৰ পৰা দেখাইছে বিল্ডিংকেইটা। ৱাও, আৰু এইখন বনাইছে ভিউ পইণ্ট, ফটো চটো তুলিবলৈ। ৰানিং হৈ মেলি এনেকুৱা নামে, আৰু এইফালে চাওক ৱাও।